খালি যেতিয়া কৰ্মজগতত যাবা তাৰপিছত এনেকুৱা সময়খিনি তোমালোকে এই কটাৰে লৈছো কতৰি লৈছি আমি আজি মগো লৈছো গাইছ এইটোকে বগৰী নাই তো পাৰিও হৰাব লাগিব হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল যুৱাস ব্লগ 1 তো মোৰ চেনেলৰ অন্যতম ব্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ আজি এটা জাগাত মানে যাই আছোঁ মই দেখাই আছোঁ আপোনালোকক একদম সিক্ৰেট জাগা মানে তো মোৰ লগত যাব ভাস্কৰ আৰু লাচিত যাব আৰু কেইটামান লগ যাব তো আপোনালোক দেখাই আছোঁ আগৰ ভিডিঅ'কেইটাত আপোনালোকে ধুনীয়া মৰম দিলে তো তাৰ বাবে ধন্যবাদ আৰু আগলৈ মৰম দিব বুলি আশা ৰাখিলোঁ তো বলক লেটছ গ' ভিডিঅ'টো ফাইনেলি যাব ল'লোঁ আৰু মোৰ লগত আছে কাঞ্চল আৰু মাজু তো আৰু যাব কোনোবা মই ভাস্কৰ যাব লাচিত যাব তো দেখাই আছোঁ আপোনালোকক ফাইনেলি মানে ভাস্কৰ আহি গ'ল আমাৰ লগত লাচিতো হৈ গ'ল তো চাইকেল লৈ যাবি নেকি চাইকেল লৈ যাম তো চাইকেল লৈ ভাল লাগে বাইক আছে বাইক নানো মানে চাইকেল লৈ ভাল লাগে কিছুমান জাগাত যাই পেলাই যিহেতু অলপ দূৰ জাগাখিনি অলপ দূৰ পৰা চিক্ৰেট জাগা বোলে ময়ো নাজানো ৰ'ব মই লাচিতে লগ ধৰিছি তাৰ মানে আমি ফাইনে ক'ত যাম এতিয়া বস্তু লৈছো গাইছ এই গাইছ কিবা কিবি বস্তু লৈছে এইগিলা দেখাই দাং ৰ'ব এলা কি খাবা নেকি কটাৰে লৈছো কতৰি লৈছি আমি আজি মগো লৈছো গাইছ গাইছ হকমাৰেঙা এটা হকমা টেঙা আৰু বগৰী অঁ আৰু এই আৰু গাছা দেউ উঠি কেলছন হেল্ল' পুৰা একদম জগালটো পুৰা একদম গোটেই জগাল লৈছ নেকি গোটাই স্ক্ৰিপ্ট নকৰিব ভিডিঅ'টো চাই থাকিব মানে এনটো মিছ নকৰিব মজা হ'ব মই আপোনালোকক দেখাই দিওঁ আগতে ক'লোঁ ধামাল হ'ব একদম আজি আপোনালোকক দেখাই আছোঁ তো গাইছ এয়া দেখা পাইছে পুৰা পাঞ্জল চাইকেল চলাই আছে পাঞ্জল হাই হাই কেনে অলপ ভাল লাগছি না আজি গা ধুবা যাবা মজা একদম তো এইফালে আছে লাচিত লাচিত বেলেগ জায়গা এটাত গা ধুৱাইছে তো লাচিতে লগ সিহে জানে আৰু ক'ত জাগাত নি আছে আৰু আমি নাজানো আৰু সেইটো জায়গা বাতিছে এইটো লোকেশ্যন আমাৰ বেয়া তো একদম পুৰা দেখছি না গাইছ পুৰা চাইকেল লৈ একদম ৰাউণ্ড আপৰ চব চলি যদি চাই ভাল পাই তো ছাবস্ক্ৰাইব কৰি দিব তাৰমানে আমি অলপ আপোনালোকৰ আশীৰ্বাদ পালে আগত দি আগবাঢ়ি যাব পাৰিম A few moments later. এই চিনাৰী দেখছি না একদম মজা চিনাৰী গাইছ এই চাই লওক বেয়া পুৰা যাই আছোঁ নাজাৰা দেখছি না গাইছ একদম চলেট নাজাৰা একদম তো গাইছ ফাইনেলি আমি যোনটো ডেষ্টিনেশ্যনত আহোঁ বুলি কৈছিলোঁ তো ফাইনেলি আহি পালোঁ তো আপোনালোকক দেখাইছে গোটেই মাহ আহিছে একদম দেখছি না গাইছ তো গা ধোৱাৰ ৰেডি একদম গোটেইবিলাক তো এনেহেন এটা প্ৰাকৃতিকুল পৰিৱেশত গা ধুই পেলাই ভাবক আপুনি কেনে মজা লাগব তাৰমানে একদম কি ক'ম আৰু এক্সপ্ৰেছ কৰিব নোৱাৰা ফিলিং পুৰা মুড টোপনি বহিছে টোপনি লাগছি নেকি তোৰ টোপনি লাগা না মই ৰ'দ পুই আছো গা চা ধোৱাৰ আগত ঠাণ্ডা ঠাণ্ডা ভাব হয় না তো গাছ গা ধুবা এই যদি টেঙা নাখা তো গা ধোৱাৰ কি উদ্দেশ্য থাকিল এই ৰ'দত কি ধুনীয়া এটা ৰ'দ বহি বহি টেঙা খোৱাৰ এটা মজাই বেলেগ रहा नहीं जाता এইটোকে বগৰী নাই তো পাৰিও সৰাব লাগিব তো বগৰী পাৰি সৰা বটলা 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 মাছি বটলা বটলা তো গাইছ মাজু একদম কাটাত ব্যস্ত একদম মাজু ভাল লাগছি না আহিলে পৰিৱেশটো কেনে পাইছ এবাৰ কৈছ অলপমান তো হুকমা টেঙা কাটছি আগে এয়া পুৰা বগৰীও লৈছি একলত একলত কৰবা না বেলেগ বেলেগকে আৰু লগত লৈছি ধনিয়া ধুব মানে কুটাৰ পিছত গোটেইখিনি একলত ধুব আৰু আমাৰ লগত আৰু নতুন সদস্য হৈ গ'ল তো আপোনালোক গোটেই সদস্যকেইটা দেখাই আছোঁ পুৰা একদম তো নতুন সদস্য হৈ গ'ল আৰু আমাৰ লগত তো এয়া চাই থাকক এই হিৰকটো আমাৰ লগত আছিলে মানে তো এই ভাস্কৰ তো ৰাজু ৰাচিত হাই দিয়া একবাৰ হাই আমি টেঙা খাবা ব্যস্ত হৈছো অঞ্চল মজা তো বিটু এয়া তো এয়া এখনকলে নতুনকৈ আহিলে আমাৰ লগত জইন কৰবা নতুন সদস্য তুমিও বগৰী চগৰী লৈছ পুৰা একদম ফুল প্ৰিপাৰেশ্যন গাইছ এয়া দেখা পাইছে টেঙা আৰম্ভ হৈ গৈছে তো এই গোটেই লোকেশ্যনটোৰ আমাক ডিটেইল দিছে মানে আমাৰ কল্পদাই আমাৰ কল্পদা তো কিবা অলপ কওক নাই মই জেতুকা লগাইছো বৰ বিশেষ মই ক'ব ইচ্ছা নাই বগৰী আৰু এই ধুনীয়া মানে ৰ'দটো তাৰমানে হালকা ৰ'দত মানে বগৰী খোৱাৰ এটা মজাই বেলেগ তো এয়া কলপাতত পুৰা জ্বালা চালা লৈ একদম পুৰা ৰেডি তো গোটেইকেইটাই এনেকৈ লগ লাগি পেলাই মানে এই বগৰী গোটা এই মানে কি ধুনীয়া ৰ'দত বগৰী গোটা খাৰ এটা মজা মানে সৰু কালকলৈকে মনত পৰি গৈছে গাইছ একদম
তো গাইছ মানে কি গোটেই ভিডিঅ'টোৰ ক্ৰিয়েটৰ বুলি ক'ব লাগিব বা ক্ৰেডিট মানে আমাৰ কল্পৰাক দিব লাগিব মানে সিয়ে লোকেশ্যনটোৰ মানে সেই দিলে আমাৰ লোকেশ্যনটোৰ ইনফৰমেশ্যন দিলে তো সিয়ে মাছি গোটেইকেইটাকে তো আমাৰ কল্পৰা সিয়ে মাছি মই বিশেষ একো নকওঁ মানে গোটেইকেইটাক মাতাৰ পিছত যে আইছি আৰু মোৰ অনুৰোধটো মানে ৰাখছি সেইটোৰ কাৰণে ভাল লাগছি আৰু সেইটো সঁচাকৈ ভাল লাগছি এইকাৰণে ৰাখছো আমি কল্প বহুত বছৰৰ মূৰত গাঁও গৈছে গাঁৱৰ পৰিৱেশটো যাতে পাহৰি নাযায় গাঁৱৰ ল'ৰা যাতে গাঁৱৰ পৰিৱেশ পাহৰি নাযায় মানে গাঁৱৰ পৰিৱেশ আকৌ মনত পেলাই দিবৰ কাৰণে আমি মই এটা কথা কওঁ মানে মই এটা কথা কওঁ চোৱা আজি আমি এনেকৈ কালি যেতিয়া কৰ্মজগতত যাবা তাৰপিছত এই সময়খিনি তোমালোকে এই সময়খিনি এনজয় কৰা আজি কৰ্মজগতত যোৱাৰ পিছত কেতিয়াও নাপাওঁ এইটো যিটো ফূৰ্তি এটা সেইখিনি বস্তু ये बड़ी अच्छी बात कही आप কৈছো কৰ্ম মানে গাঁও আগতে যেতিয়া পঢ়ি আছিল এতিয়া আছিল এতিয়া কৰ্ম যোৱাৰ পাই গুৱাহাটী এই 10 বছৰ 15 বছৰ মানৰ 10 বছৰ মানৰ মূৰত গাঁও গাইছি আহিয়ে বনাই এতিয়া এনে এনজয় কৰি তো মানে কি এটা কথা কম মানে দুও বেংকত কাম কৰে আচলতে এই কল্পদা আৰু একে দুও যিহেতু কৰ্মসংস্থাত ব্যস্ত তথাপিও আমাক টাইম দিছে তাৰমানে আহি পেলাই আমাক আজি যিহেতুকে মানে ধৰক শনিবাৰ এটা হাফ ডিউটি তথাপি আমাক টাইম দিছে আজি আহি পেলাই আমাৰ জি এছে কিবা এটা কৰোঁ এ হৈছে ধন্দমা আঞ্চলিক কলেজৰ জিয়াছ এও টাইম দিছে আমাক তাৰ ধন্যবাদ গোটেইকেইটাকে একদমই আমাৰ গাঁৱৰ উদ্যমী যুৱ আমাৰ ব্যৱসায় বুলি ক'ব লাগিব ব্যৱসায় আৰম্ভ কৰিছে হৃদয় তালুকদাৰে হৃদয় তালুকদাৰে মাছৰুমৰ খেতি কৰে কাৰোবাক যদি মাছৰুম লাগে তলত লাগে মই নাম্বাৰটো দি দিম এটা স্ক্ৰীনত নাম্বাৰটো দি দিম কমাৰ্চ কলেজত এম.কম কৰি আছে তো মই আপোনাৰ স্ক্ৰীনত নাম্বাৰটো দি দিম কাৰোবাক লাগিলে কণ্টেক্ট কৰিব পাৰিব ভিটামিন গুচি যায় দিলি গম পোৱা ফাইনেলি আমাৰ এইখিনিত খাবৰ কাৰণে ৰেডি হৈ গ'ল পুৰা একদম ধনিয়া চনিয়া নিমখ চিমখ জ্বালা চব দি একদম ৰেডি পুৰা খাবা ৰেডি একদম তো এইফালে পুৰা কলপাত চলপাত ল'লে নাই বঢ়িয়া কৰি তো গাইছ ৰিয়েলি মজা বনাইছে নাই এনে দৰে কষ্টৰ ফল দিয়ে এতিয়া একদম মজা বনাইছে একদম ধুনীয়া টেঙা আছে বগৰীকেইটা তো মজা লাগছে খাই পেলাই তো কেঁচা লাগা এই বগৰী খাই বতাব ধৰা তো গাইছ আজিৰ বিশেষ দিনটোত মানে আমাক কল্পদাই মানে ইয়াতে মাতি পেলাই যি মানে ধৰক এই আনন্দটো দিলে তাৰ বাবে মই ইয়াক ধন্যবাদ দিব খুজিম তো এয়া কল্পদা মানে ই মানে ধৰক কৰ্মব্যস্ততাৰ মাজতো আহি পেলাই আজি এটা ছুটিয়ে যি তো তাৰ মাজতে আহি আমাক মাতি পেলাই এইখিনি মানে সুযোগ দিলে আৰু আনন্দখিনি দিলে তাৰ বাবে ধন্যবাদ দিছোঁ তাক মই ধন্যবাদ তোমালোককো ধন্যবাদ আৰু মই মাতাৰ পিছত যে আহিছোঁ আৰু ধন্যবাদ আৰু লগ পাম বাৰু তো গাইছ গা চা ধুই বগৰী চগৰী কুটা খাই এতিয়া আমি ঘৰত দেখি আহিলোঁ তো গাইছ আজিৰ দিনটো মানে মজা হ'ল এইটো এটা মেমৰি হৈ থাকিব আমাৰ চিৰদিনৰ কাৰণে তো আপোনালোকক মেমৰিখিনি শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব ভাস্কৰ আৰু লাচিত দিয়াল ঘৰক এতিয়া মাজুৰ মই আহিছোঁ ঘৰত দেখি খোজকাঢ়ি আহিছোঁ মাজুৰ মই আহিলোঁ ভাল লাগছি নাই ভাল লাগছে আজি মজা লাগছি বগৰী চগৰী গোটা খালোঁ বঢ়িয়া পেট আজি আৰু ভাত নাখাং ভাতে নাখায় বোলে তো মাজু এতিয়া ঘৰত যাব এইটো মাজুহঁতৰ ঘৰ তো আমাৰ ঘৰক এইফালে দি যাব লাগিব এইফালে দি তো গাইছ ফাইনেলি গা চা ধুই বগৰী চগৰী খাই এতিয়া ময়ো আহিলোঁ ঘৰত দেখি তো আগৰ ব্লগটোত আপোনালোকে যি মৰম চেনেল দিলে তাৰ বাবে ধন্যবাদ আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ তো আজিলৈ বাই বাই